Hello everyone, welcome back to my YouTube channel Goodguides. Goodguides or আজিৰে নতুন ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো। গাইস আজিৰে ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিবলৈ গৈ আছো Assam Tet 2021 ৰ ল্যাঙ্গুৱেজ 1 অৰ্থাৎ Assamese পেপাৰটোৰ পাৰ্ট 6 ৰ বিষয়ে। ইতিমধ্যে আমি পাৰ্ট 1 ৰ পৰা 5 লৈ আপলোড কৰিছো। এই ভিডিঅ'ৰ লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে, অনুগ্ৰহ কৰি চাই ল'ব। সময় নষ্ট নকৰাকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। তো আজিৰ এই ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে যে ৰাজ্যখনৰ মুঠ কিমান শতাংশতকৈ অধিক লোকে অসমীয়া ভাষা কয়, অৰ্থাৎ অসম ৰাজ্যখনত কিমান শতাংশ লোকে অসমীয়া ভাষা কয়। ইয়াৰ উত্তৰ হ'ব 60%তকৈ অধিক লোকে ইয়াত অসমীয়া ভাষা কয়। আমাৰ নেক্সট প্ৰশ্নটো হৈছে অৰ্থাৎ কোৱেশ্চন নম্বৰ 2, প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1867 চনত মাইলছ ব্ৰনছনে প্ৰথম অসমীয়া অভিধানখন ৰচনা আৰু প্ৰকাশনা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতাৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব ভট্টদেৱ। ভট্টদেৱে প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতাৰ ৰচনা কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি? ইয়াৰ উত্তৰ হ'ব অসমীয়া ল'ৰাৰ মিত্ৰ। অসমীয়া ল'ৰাৰ মিত্ৰ হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত প্ৰথম অসমীয়া ভাষাৰ পাঠ্যপুথি। নেক্সট প্ৰশ্নটো হৈছে অসমীয়া ভাষা লিখনিত শৰ্ট হ্যান্ড পদ্ধতি প্ৰৱৰ্তন কৰা ব্যক্তিজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ফণী শৰ্মা। নেক্সট প্ৰশ্ন অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰকান্ত অভিধান। অসম সাহিত্য সভাই চন্দ্ৰকান্ত অভিধান প্ৰথম অসমীয়া অভিধান হিচাপে প্ৰকাশ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব চিত্ৰ ভাগৱত। চিত্ৰ ভাগৱত আছিল প্ৰথম অসমীয়া পুথি যিটো হিন্দী ভাষালৈ অনুবাদ কৰা হৈছিল। নেক্সট প্ৰশ্ন অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন? ইয়াৰ উত্তৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱক অসমীয়া ভাষা সাহিত্যৰ পিতৃ হিচাপে জনা যায়। নেক্সট প্ৰশ্ন অসমীয়া চুটিগল্পৰ জনক কোন? ইয়াৰ উত্তৰ হ'ব ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, যাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। নেক্সট অৰ্থাৎ লাষ্ট প্ৰশ্ন সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। এইখিনি আছিল আসাম টেট 2021 এছামিজ লেংগুৱেজৰ পাৰ্ট 6 আলোচনাৰ বিষয়। আজিৰ এই ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ so much for watching Goodguides.